বুকু খসাৰম কাৰ বাবে ৰাখিছা। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম জুবিন গাৰ্গে কেনেকৈ গান ৰেকৰ্ড কৰিছিল আৰু লগতে সেই গানসমূহত কেনেকৈ মিউজিক দিছিল। বন্ধুসকল, ভিডিঅ'টি অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছো। মই প্ৰথমতে আপোনালোকৰ মাজত আগবঢ়াইছো আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গে কেনেকৈ গীতসমূহ ৰেকৰ্ড কৰিছিল। এয়া আপোনালোকৰ মাজত আগবঢ়াইছো এটি ভিডিঅ' ক্লিপ। সাজি কাচি লাগিছে নে শুৱনি, দুচকুত কাজল সানি অ মৰমী, লাগিছে নে সঁচাকৈয়ে শুৱনি, এই বুকু খসাৰম কাৰ বাবে ৰাখিছা, হৃদয় দুৱাৰ খুলি এতিয়া আপোনালোকক দেখুৱাই আছো জুবিন দাই গীতসমূহত কেনেকৈ মিউজিক দিছিল। আপোনালোকৰ সন্মুখত আগবঢ়াইছো এটি ভিডিঅ' ক্লিপ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে